फ्रेंड्स नमस्कार आज आउकसन एकदम सिम्पल एखन रंगलाव भाजी बनवा देखाओ रंगलावखिनि काटि लैसो माने धरक रुटिर लगत खाबर कारणे मैं भाजीकन भाजिब लैसो लगते भुजिया करब लैसो कोनो प्रिपरेशन नाइ ए रंगलाव काटि लैसो लगत आछे बेंगेना आरो पटल केइटामान मैं এই ধৰণে ডাঙৰ ডাঙৰকৈ কাটি পেলাই পটলখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছো পটল ফ্ৰাই কৰাৰ পিছত যি তেল আছিলে সেই তেলতে ডাঙৰ সাইজৰ এটা পিয়াজ কুচি দি দিছো আৰু তাতে দিছো তেজপাত তিনিটা ফ্ৰাই কৰি দিছো আৰু আদা নহৰু থেতালা আছে অলপমান এয়া দিছো এতিয়া ইয়াতে ৰঙলাও খিনি দিলো ৰঙলাওটো শুকান নিচিনা হৈ আছে সেইবাবে ভাপতে সিজিবৰ বাবে অকণমান এটা পানী দি দিছোঁ ইয়াতে এতিয়া ভাজিকণৰ আন্দাজ মতে নিমখ আৰু হালধি দিম ভাজিকণৰ আন্দাজত নিমখ দিলোঁ হালধি দিলোঁ আৰু অকণমান জলকীয়া গুড়ি দিছোঁ কাৰণ ৰঙলাও মিঠা থাকে সেইবাবে অকণমান জলকীয়া গুড়ি দিলে মানে ভাল লাগে অকণমান জলকীয়া গুড়ি দিছোঁ আৰু বাকি পটলখিনি যেতিয়া মই ফ্ৰাই কৰিছিলোঁ পটলখিনি ফ্ৰাই কৰোঁতে মই তাতে নিমখ আৰু হালধি দি লৈছিলোঁ সেইবাবে পটলখিনিৰ আন্দাজটো ইয়াত নাই লোৱা কেৱল এই ৰঙলাওখিনিৰ আন্দাজতে নিমখ আৰু হালধি দিছোঁ আৰু মই যে পানীকণ দিলোঁ সেইটো আকৌ এবাৰ কৈ দিছোঁ কেতিয়াবা কি হয় ৰঙলাওবিলাক অকণমান শুকান থাকে আজি মোৰ ৰঙলাওটো অকণমান শুকান নিচিনা কাৰণ পাচলিৰ পৰা এটা পানী ওলায় আৰু সেই পানীটোতে ঢাকি ঢাকি যদি ভাজিকণ ৰন্ধা হয় তেতিয়া খাবলৈ ভাল লাগে আৰু আজি মোৰ ৰঙলাওটো শুকাই আছে সেইবাবে মই অকণমান পানী ইয়াতে দি দিলোঁ বহুত পানী নাই দিয়া এতিয়া ধৰক ঢাকি দিলে মানে তেতিয়া তাৰ ভাপটো ওলাব আৰু তাতে সুন্দৰকৈ ভাজিকণ সিজিব মই কিন্তু ৰঙলাও ভাজিকণ বহাওঁতে আজি আলু নাই দিয়া আনকাল দিওঁ কিন্তু আজি মই আলু ইচ্ছা কৰি নাই দিয়া আৰু আলু যদি দিয়ে এই ধৰণে বনালে মানে তেতিয়াহ'লে আলুটো অলপমান আগত দিব কাৰণ কিয় আলু সিজোতে ৰঙলাও খুব সোনকালে সিজি যায় আৰু আলু সোনকালে নিসিজে আৰু নতুবা এই যেনেকৈ পটলখিনি ফ্ৰাই কৰি লৈছোঁ ঠিক সেইধৰণে আলুখিনি অকণমান ফ্ৰাই কৰি ল'ব পাৰে তেতিয়া সুন্দৰকৈ সিজি যায় তেতিয়া ৰঙলাওৰ লগত দিবলৈ ভাল হয় আৰু ৰঙলাওৰ লগত আলুবোৰ আচলতে অকণমান ডাঙৰকৈ দিলে মানে ভাল লাগে মই সেইধৰণে দিলে কি কৰোঁ প্ৰথমতে আলুকেইডোখৰ ভাজি লওঁ আৰু তাৰ পিছতহে ৰঙলাও দিওঁ তেতিয়া ৰঙলাওৰ লগত আলুটো খুব সুন্দৰকৈ মিলি যায় ভাজিখিনি প্ৰায় আধা সিজা হৈছে এয়া আধা সিজামান হ'ল এতিয়া মই ইয়াতে ভাজি ৰখা পটলকেইডোখৰ দি দিছোঁ আৰু অলপমান গৰম মছলা দিছোঁ এতিয়া মই অকণমান পানী ইয়াতে দি দিছোঁ পটল দিয়াৰ পিছত বেছি সময় ৰাখিবলগীয়া নহ'লে মোৰ হৈয়ে গ'ল ৰঙলাও ভাজি একদম সাধাৰণভাৱে ৰন্ধা ধৰক ৰুটিৰ লগত খাবৰ বাবে ৰান্ধিছোঁ তেতিয়াহ'লে আজিলৈ আহোঁ ধন্যবাদ